পোষ্ট অফিসৰ যি স্মল সেভিং স্কিমছ আছে যেনে টার্ম ডিপোজিট স্কিমছ হোক বা PPF একাউণ্ট হোক কিষাণ বিকাশ পত্ৰ নেশ্যনেল সেভিং সাৰ্টিফিকেট সিনিয়ৰ সিটিজেন সেভিং সাৰ্টিফিকেট সুকন্যা সমৃদ্ধি একাউণ্ট এই সকলোবোৰ স্কিমৰ যি ইণ্টাৰেষ্ট ৰেট আছে এই ইণ্টাৰেষ্ট ৰেট ডিসাইড কৰে গভৰ্নমেণ্ট অফ ইণ্ডিয়া এভৰি কোৱাৰ্টাৰ এই ইণ্টাৰেষ্ট ৰেট যি পোষ্ট অফিসৰ যি স্কিমছৰ ইণ্টাৰেষ্ট ৰেটবোৰ আছে ইয়াৰ ইণ্টাৰেষ্ট ৰেট চেঞ্জ কৰে গভৰ্নমেণ্ট অফ ইণ্ডিয়া আজি এই ভিডিঅ'ত মই আপোনালোকক কম জুলাই টু সেপ্টেম্বৰ কোৱাৰ্টাৰ মানে যি কাৰেণ্ট কোৱাৰ্টাৰ আছে এই কাৰেণ্ট কোৱাৰ্টাৰৰ পোষ্ট অফিসৰ যি স্কিমছ আছে সেই স্কিমৰ কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট কিমান আমি পাম যদি আমি পোষ্ট অফিসত গৈ এটা টাৰ্ম ডিপোজিট একাউণ্ট খোলো বা PPF একাউণ্ট খোলো বা যদি আমাৰ PPF একাউণ্ট আছে সুকন্যা সমৃদ্ধি একাউণ্ট আছে তেতিয়াহ'লে এই কোৱাৰ্টাৰত আমাৰ PPF একাউণ্ট আৰু সুকন্যা সমৃদ্ধি একাউণ্টত আমি কিমান ইণ্টাৰেষ্ট ৰেট একুমুলেট কৰিম যি গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ যি কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট আছে সেই ইণ্টাৰেষ্ট ৰেটৰ হিচাপে নমস্কাৰ বন্ধুসকল মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁ বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ এইটো হ'ল চাৰ্ট যাৰ দ্বাৰা মই আপোনালোকক দেখাম পোষ্ট অফিচ স্কিমৰ কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট মানে জুলাই মাহত কিমান ইণ্টাৰেষ্ট ৰেট আমি পাম বিভিন্ন স্কিমৰ এগেইনষ্টত প্ৰথম কলমত দিয়া আছে সিৰিয়েল নম্বৰ স্কিম নেম কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট ৰিভাইজ ইণ্টাৰেষ্ট ৰেট কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি ইফেক্টিভ ৰিটাৰ্ণ আৰু মেচুৰিটি পিৰিয়ড কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি আৰু ইফেক্টিভ ৰিটাৰ্ণ হয় মানে যোনবোৰ স্কিমছ আছে য'ত ইণ্টাৰেষ্ট ৰেট এভৰি কোৱাৰ্টাৰলি কম্পাউণ্ড কৰা গৈ সেই কম্পাউণ্ডিং ইণ্টাৰেষ্টৰ হিচাপে যি এফেক্টিভ ৰিটাৰ্ণ মানে কম্পাউণ্ডিং ৰিটাৰ্ণ হয় তাত কিমান হয় ইয়াত মই যি চাৰ্ট আছে তাৰ থ্ৰু আপোনালোকক দেখাম আপোনালোকে যেতিয়া চাৰ্ট চাব তেতিয়া গম পাই যাব এভৰি স্কিমৰ এগেইনষ্টত কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি আৰু এফেক্টিভ ৰিটাৰ্ণ কাক কোৱা হয় প্ৰথম স্কিমটো হৈছে সেভিং ডিপোজিট আগতে আছিলে 4% এতিয়া 4% আছে ইয়াত কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি নহয় কাৰণ এইটো এটা সেভিং একাউণ্ট হয় আৰু সেইকাৰণে এফেক্টিভ ৰিটাৰ্ণ 4% ৰাখা গৈছে দ্বিতীয় স্কিম হৈছে টাৰ্ম ডিপোজিট মানে ফিক্সড ডিপোজিট একাউণ্ট পোষ্ট অফিচৰ 1 বছৰীয়া কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট 5.50% ৰিভাইজড ইণ্টাৰেষ্ট ৰেট 5.50% ইয়াত একো চেঞ্জেছ কৰা হোৱা নাই কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি কোৱাৰ্টাৰলি মানে এভৰি কোৱাৰ্টাৰ যি টাৰ্ম ডিপোজিট হয় তাৰ ইণ্টাৰেষ্টখিনি কম্পাউণ্ডিং কৰা হয় মানে একুমুলেট কৰি দিয়া হয় আৰু সেইকাৰণে এফেক্টিভ ৰিটাৰ্ণ হৈ যায় 5.61% আৰু ইয়াৰ মেচুৰিটি পিৰিয়ড হয় 1 বছৰ টাৰ্ম ডিপোজিট 2 বছৰীয়া 5.5% ইণ্টাৰেষ্ট ৰেট আৰু ইয়াত এফেক্টিভ ৰিটাৰ্ণ হয় 5.61% টাৰ্ম ডিপোজিট 3 বছৰীয়া 5.50% ইণ্টাৰেষ্ট ৰেট হয় কোৱাৰ্টাৰলি ইয়াতো কম্পাউণ্ডিং কৰা হয় ইণ্টাৰেষ্ট ৰেট আৰু সেইকাৰণে এফেক্টিভ ৰিটাৰ্ণ হৈ যায় 5.61% আৰু মেচুৰিটি পিৰিয়ড হৈ যায় 3 বছৰ ফিফ্থ স্কিম হৈছে টাৰ্ম ডিপোজিটৰ 5 বছৰীয়া টাৰ্ম ডিপোজিট হয় পোষ্ট অফিচৰ ফিক্সড ডিপোজিট যিধৰণে বেংকত যে ফিক্সড ডিপোজিট খোলো ঠিক সেনেধৰণে পোষ্ট অফিচৰ ফিক্সড ডিপোজিটক কোৱা হয় টাৰ্ম ডিপোজিট আৰু টাৰ্ম ডিপোজিটৰ যি টেনিয়াৰ হয় এয়া হৈছে 4টা মানে 4 টেনিয়াৰ 1 বছৰ 2 বছৰ 3 বছৰ আৰু 5 বছৰ হিচাপে আমি টাৰ্ম ডিপোজিট খুলিব পাৰোঁ মই টাৰ্ম ডিপোজিটৰ বিষয়ে এটা ভিডিঅ' বনাই থৈছোঁ তলত ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব এই ভিডিঅ'টো আপোনালোকে গম পাই যাব টাৰ্ম ডিপোজিট একাউণ্টৰ বিভিন্ন যি ফিচাৰ্ছ আছে আৰু কেনেকৈ আমি টাৰ্ম ডিপোজিট খুলিব পাৰোঁ তাৰ বিষয়ে সকলোবোৰ ইনফৰমেশ্যন মোৰ এই চেনেলত দিয়া হৈছে আপোনালোকে চাই ল'ব এই ভিডিঅ' গম পাই যাব কি হয় টাৰ্ম ডিপোজিট একাউণ্ট কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট হয় 6.70% ইয়াত অকণ ভুল দিয়া আছে 6.75 লিখা আছিলে কিন্তু নহয় 6.70% আৰু ৰিভাইজ ইণ্টাৰেষ্ট ৰেটো 6.70% কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি কোৱাৰ্টাৰলি হয় এফেক্টিভ ৰিটাৰ্ণ 6.87% হৈ যায় কাৰণ কোৱাৰ্টাৰলি কম্পাউণ্ডিং হোৱা হয় আৰু মেচুৰিটি পিৰিয়ড হয় টাৰ্ম ডিপোজিট 5 বছৰ কাৰণ 5 বছৰীয়া ফিক্সড ডিপোজিট হয় টাৰ্ম ডিপোজিট 6 নম্বৰ স্কিম হয় ৰেকাৰিং ডিপোজিট RD একাউণ্ট কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট 5.80% ৰিভাইজ ইণ্টাৰেষ্ট ৰেট 5.80% কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি কোৱাৰ্টাৰলি আৰু সেইকাৰণে এফেক্টিভ ৰিটাৰ্ণ মানে কিউমুলেটিভ ৰিটাৰ্ণ হৈ যায় 5.92% আৰু মেচুৰিটি পিৰিয়ড হয় ইয়াৰ 5 বছৰ এটাই ৰেকাৰিং ডিপোজিট আমি খুলিব পাৰোঁ 5 বছৰীয়া ৰেকাৰিং ডিপোজিট পোষ্ট অফিচত গৈ 7 নম্বৰ স্কিম হৈছে MIS স্কিম পোষ্ট অফিচ মান্থলি ইনকম স্কিম পোষ্ট অফিচৰ সবচে পপুলাৰ স্কিম 6.60% ইণ্টাৰেষ্ট ৰেট হয় আৰু ৰিভাইজ ইণ্টাৰেষ্ট ৰেটো 6.60% হয় কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি ইয়াত নহয় কাৰণ পোষ্ট অফিচ মান্থলি ইনকম স্কিমৰ যি ইণ্টাৰেষ্ট হয় তাৰ পইচাখিনি প্ৰত্যেক মাহে যি ডিপোজিটৰ হয় তেখেতৰ ছেভিং একাউণ্টত ট্ৰান্সফাৰ হৈ যায় আৰু সেইকাৰণে ইণ্টাৰেষ্ট একুমুলেট কৰিবলৈ ইয়াত একোৱে নাথাকে আৰু সেইকাৰণে এফেক্টিভ ৰিটাৰ্ণ হৈ যায় 6.60% 5 বছৰ হয় মেচুৰিটি পিৰিয়ড 8 নম্বৰ স্কিম হয় NSC একাউণ্ট নেশ্যনেল ছেভিং একাউণ্ট এটা পপুলাৰ স্কিম টেক্স ছেভিং স্কিম 6.80% ইণ্টাৰেষ্ট ৰেট হয় আৰু এফেক্টিভ ৰিটাৰ্ণ হয় 6.80% কাৰণ ইয়াৰটো একো কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি নহয় ইণ্টাৰেষ্ট ৰেট 5 বছৰীয়া এটা স্কিম হয় NSC একাউণ্ট 9 নম্বৰ স্কিম হয় পাব্লিক প্ৰভিডেণ্ট ফাণ্ড মানে PPF একাউণ্ট 7.10% আৰু ইয়াতো যি কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি হয় ইণ্টাৰেষ্ট হয় ইয়াৰলি মানে বছৰত এবাৰহে ইণ্টাৰেষ্ট ইয়াত একুমুলেট হয় আৰু ক্ৰেডিট হৈ যায় আৰু এফেক্টিভ ৰিটাৰ্ণ সেইকাৰণে চেম থাকে 7.10%
15 বছৰীয়া হয় PPF একাউণ্ট 10 নম্বৰ স্কিম হয় সুকন্যা সমৃদ্ধি একাউণ্ট সুকন্যা সমৃদ্ধি একাউণ্ট আমি নিজৰ ছোৱালী বাচ্চিৰ কাৰণে খুলিব পাৰোঁ যাৰ বয়স হৈছে 10 বছৰৰ তলত 10 বছৰীয়া তলৰ যদি বাচ্চা আছে আপোনাৰ ঘৰৰ ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰে হাইয়েষ্ট ইণ্টাৰেষ্ট ৰেট দিয়া গৈছে এট প্ৰেজেণ্ট যিমানবোৰ কাৰেণ্ট স্কিম আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাইয়েষ্ট ইণ্টাৰেষ্ট ৰেট সুকন্যা সমৃদ্ধি যোজনাতে আছে 7.60% ইয়াৰলি একুমুলেট হয় ইণ্টাৰেষ্ট এফেক্টিভ ৰিটাৰ্ণ হয় 7.60% আৰু মেচুৰিটি পিৰিয়ড হয় সুকন্যা সমৃদ্ধি একাউণ্টৰ বিষয়ে সকলোবোৰ পপুলাৰ স্কিমৰ বিষয়ে মই নিজৰ চেনেলত ভিডিঅ' বনাই থৈছোঁ পোষ্ট অফিচত আপোনালোকে যাই চাই ল'ব গম পাই যাব সকলোবোৰ স্কিমত কি ফিচাৰ আছে প্ৰত্যেক স্কিমৰ এগেইনষ্টত 11 নম্বৰ স্কিম হয় সিনিয়ৰ সিটিজেন সেভিং স্কিম ইয়াত ইণ্টাৰেষ্ট ৰেট কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট 7.40% দিয়া গৈছে এফেক্টিভ ৰিটাৰ্ণ 7.40% হয় কাৰণ সিনিয়ৰ সিটিজেন সেভিং স্কিমত যি ইণ্টাৰেষ্ট এমাউণ্ট হয় এভৰি কোৱাৰ্টাৰ ডিপজিটাৰক সেভিং একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হয় MISত প্ৰত্যেক মাহে হয় আৰু সিনিয়ৰ সিটিজেন সেভিং স্কিমত প্ৰত্যেক কোৱাৰ্টাৰ মানে এভৰি 3 মান্থছত এমাউণ্ট যিখিনি ইণ্টাৰেষ্ট একুমুলেট হয় সেই ইণ্টাৰেষ্টখিনি আমাৰ সেভিং একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হয় সিনিয়ৰ সিটিজেন সেভিং একাউণ্টৰ ডিপজিটৰ 5 বছৰীয়া প্লেন হয় সিনিয়ৰ সিটিজেন সেভিং স্কিম আৰু লাষ্ট স্কিম হয় কিষাণ বিকাশ পত্ৰ এনেকুৱা এখন স্কিম যাক আমি KVP বুলিও কওঁ আৰু য'ত পইচা ডবল হৈ যায় কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট 6.90% হয় কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি ইয়াৰলি হয় আৰু সেইকাৰণে পইচা এতিয়া কাৰেণ্ট ইণ্টাৰেষ্ট ৰেটৰ ডবল হ'ব 124 মান্থত মানে 10 বছৰ 4 মাহত পইচা ডবল হৈ যাব আৰু সেইকাৰণে কিষাণ বিকাশ পত্ৰ কাৰেণ্ট ইণ্টাৰেষ্ট ৰেটৰ হিচাপে মেচুৰিটি পিৰিয়ড হয় 10 বছৰ 4 মাহ তো এয়া হৈছে কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট যি পোষ্ট অফিচৰ সকলোবোৰ স্কিমৰ এগেইনষ্টত আমি পাম জুলাই মাহত যদি আমি পোষ্ট অফিচত গৈ এটা টাৰ্ম ডিপজিট খুলিব বিচাৰোঁ জুলাই মাহত বা এটা PPF একাউণ্ট খুলিব বিচাৰোঁ তেতিয়াহ'লে কাৰেণ্ট ইণ্টাৰেষ্ট ৰেটৰ হিচাপে যি মই চাৰ্টত দেখালোঁ সেয়া ইণ্টাৰেষ্ট ৰেট আপোনালোকে পাব আৰু যদি এটা PPF একাউণ্ট বা সুকন্যা সমৃদ্ধি একাউণ্ট আগৰ পৰা আমি খুলি থৈ দিছোঁ তেতিয়াহ'লে কাৰেণ্ট যি কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰত এই যি ৰেট অফ ইণ্টাৰেষ্ট মই আপোনালোকক দেখালোঁ এই ইণ্টাৰেষ্ট ৰেটে আমাৰ PPF একাউণ্ট আৰু সুকন্যা সমৃদ্ধি একাউণ্টৰ এগেইনষ্টত আমি পাম ফৰ কোৱাৰ্টাৰ জুলাই টু ছেপ্টেম্বৰ আশা কৰিছোঁ মোৰ এই ভিডিঅ' চাই আপোনালোকে নতুন কিবা শিকিবলৈ পালে আৰু আপোনালোকে যদি কিবা নতুন শিকিবলৈ পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব যাতে মই এনে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন আৰু এই ভিডিঅ' চাই যদি আপোনালোকৰ মনত কিবা ডাউট আছে যি স্কিমবোৰ মই দেখাইছোঁ পোষ্ট অফিচৰ সেই স্কিমৰ প্ৰতি তেতিয়াহ'লে আপোনালোকে তলত যায় কমেণ্ট ছেকশ্যনত নিজৰ ডাউটখিনি লিখিব মই ট্ৰাই কৰিম আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ প্ৰত্যেক স্কিমৰ এগেইনষ্টত মই এটা ইণ্ডিভিজুৱেল ভিডিঅ' বনাই থৈছোঁ নিজৰ চেনেলত আপোনালোকে যদি মোৰ চেনেলৰ প্ৰত্যেক স্কিমৰ এগেইনষ্টত মই এটা ভিডিঅ' বনাই থৈছোঁ মোৰ এই চেনেলত যদি আপোনালোকে কিবা ডাউট থাকে এগেইনষ্ট এনি স্কিম আপোনালোকে মোৰ এই চেনেলত যায় সেই স্কিমৰ এগেইনষ্টৰ যি ইণ্ডিভিজুৱেল ভিডিঅ' আছে চাই ল'ব আপোনালোকৰ গোটেইখিনি মোৰ মতে ডাউটছ ক্লিয়াৰ হৈ যাব লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ